হাই বন্ধুবান্ধৱীসকল, কি খবৰ? এই ভিডিঅ'ত আলোচনা কৰিব বিচাৰিছোঁ নতুনকৈ যে 10টা কামাণ্ডো বেটেলিয়ান গঠন কৰিব আৰু 10,000 পদ মুকলি কৰিব। বৰ্তমান অসম পুলিচৰ কেইটা কামাণ্ডো বেটেলিয়ান আছে? আচলতে 10টা কামাণ্ডো বেটেলিয়ান গঠন কৰিম বুলি কৈছে, যি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, আৰু 10,000 পদ মুকলি কৰিম বুলি কৈছে। এইখিনিতে বহুত অলপ খেলিমেলি লাগি আছে। সকলোৱে মনত ভাবিছে 10টা কামাণ্ডো বেটেলিয়ান গঠন কৰিব আৰু 10,000 পদ মুকলি কৰিব। এইখিনিতে অলপ খেলিমেলি হৈ আছে। সকলোখিনি তোমালোকক বুজাই দি আছোঁ। সকলোখিনি তথ্য ভালে জানিবলৈ ভিডিঅ' স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আৰু এতিয়ালৈকে যদি আছামিজ এছকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেতিয়া নতুন আপডেটখিনি প্ৰথমে তোমালোকে পাই থাকিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে তোমালোকক ক'ব ওলাইছোঁ, বৰ্তমান আমাৰ অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান গঠন কৰা কাৰ্যালয় এটাই আছে। সেইটো আছে তোমালোকৰ মান্দাকাটাত। তোমালোকে যদি অসম পুলিচৰ কিতাপ পঢ়িছা বা বুকছ পঢ়িছা, তোমালোকে নিশ্চয় দেখা পাইছা, উল্লেখ আছে তাত ধুনীয়াকৈ। তোমালোকে পঢ়ি চাব পাৰিব। সকলোখিনি কথা আছে অসম পুলিচৰ বিষয়ে, কামাণ্ডো বেটেলিয়নৰ বিষয়ে সকলোখিনি তোমালোকৰ ধুনীয়াকৈ তাত উল্লেখ কৰা আছে, তোমালোকে চাব পাৰিবা। এতিয়া আহিছোঁ নতুনকৈ যে 10টা কামাণ্ডো বেটেলিয়ান গঠন কৰিব। এইকেইটা কিন্তু তোমালোকৰ কোনো ধৰণৰ পদ নহয়, মানে পোষ্ট নহয়। কিছুমানে ভাবি আছে যে এইকেইটা পদ 10টা পদো খালী হ'ব আৰু 10,000 পদো খালী হ'ব। তোমালোকে কিছুমান কথা ভুলকৈ ভাবি আছা যে 10টা কামাণ্ডো বেটেলিয়ানহে গঠন কৰিব তোমালোকৰ, মানে 10টা কাৰ্যালয় নতুনকৈ গঠন কৰিব, মানে নতুনকৈ সৃষ্টি কৰিব, মানে কি বেলেগ বেলেগ জেগাত কৰিব তোমালোকৰ। যেনেকৈ এতিয়া বৰ্তমান এটা আছে, তেনে ঠিক আৰু 10টা মানে কি সৃষ্টি কৰিব নতুনকৈ কামাণ্ডো বেটেলিয়ানৰ কাৰ্যালয়। এই 10টা কামাণ্ডো বেটেলিয়ানৰ মানে কাৰ্যালয়ৰ কাৰণে তোমালোকক 10,000 পদ মুকলি কৰিব। এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা যে 10,000 পদহে তোমালোকৰ মুকলি হ'ব কামাণ্ডো বেটেলিয়ানৰ কাৰণে। অলপ সমস্যাত দেখা দিছিল তোমালোকৰ বহুতৰে, এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আহিছোঁ, এই 10,000 পদত এপ্লাই কৰিব হ'লে তোমালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব? তোমালোকৰ শিক্ষাগত অৰ্হতা বেছি নালাগে, তোমালোকৰ 10 পাছ হ'লেই পাৰিবা। চিম্পুল, তোমালোকে মেট্ৰিক পাছ কৰিলে পাৰিবা। এই বিষয়ে আমাৰ DGP ছাৰে কৈছিল, তোমালোকৰ নিশ্চয় মনত আছে, যে তেওঁ শিক্ষাগত অৰ্হতা যিমানেই নাথাকক কিয় ফিজিকেলি ভাল হ'ব লাগিব আৰু ষ্ট্ৰং হ'ব লাগিব। সেইখিনি তোমালোকক কৈছিল, মনত আছে নিশ্চয়। তোমালোকে ইতিমধ্যে সকলোৱে গম পাইছা যে মেট্ৰিক পাছ কৰিলে তোমালোকে পাৰিবা এপ্লাই কৰিবলৈ, কিন্তু তোমালোকে বহুত প্ৰিপেয়াৰ কৰিব লাগিব। এতিয়াৰ পৰা লাগিব, তোমালোকে সাজু হ'ব লাগিব, তেতিয়াহে তোমালোকে ছাকচেছফুল হ'ব পাৰিবা। ফিজিকেলৰ ক্ষেত্ৰতে হওক, মেডিকেলৰ ক্ষেত্ৰতে হওক, এতিয়াৰ পৰা তোমালোকে তৈয়াৰ কৰিব লাগিব। কামাণ্ডো বেটেলিয়ান বুলি ক'লে তোমালোকে সকলোৱে গম পোৱা যে কেনেকুৱা এটা পোষ্ট, তোমালোকে সকলোৱে গম পোৱা। বেছিভাগ তোমালোকৰ গুৰুত্ব দিব হাইটৰ ক্ষেত্ৰত, চেষ্টৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব তোমালোকক। তোমালোকে সাজু হোৱা। এডভাৰটাইজমেণ্ট অতি সোনকালে ওলাব তোমালোকৰ। এবাৰ অসম পুলিচৰ কথা বেছিকৈ প্ৰকাশ কৰিছে, তোমালোকে সকলোৱে গম পোৱা যে আমাৰ মুখ্যমন্ত্ৰী ছাৰেই হওক, আমাৰ বিত্তমন্ত্ৰী অজন্তা বাইদেৱে হওক বা DGP ছাৰে হওক, সকলোৱে কৈছে যে অসম পুলিচৰ এটা ডাঙৰ নিযুক্তি হ'ব। তোমালোকৰ সঁচাকৈ বহুত ডাঙৰ নিযুক্তি হ'ব। তোমালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকা, সাজু হৈ থাকা। সকলোখিনি তোমালোকে হয়তো বুজি পালা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।